Hello everyone, welcome back to my YouTube channel. কি কো আপোনালোক সকলো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি যাবলৈ ওলালো বজাৰ ভাবিলো আপোনালোককো লগতে লৈ যাওঁ বলক আজি দেখাম আমাৰ হাৰমতি বজাৰখননো কেনেকুৱা এয়া পাই গ'লো আমি বজাৰ আৰু বজাৰতে আমাৰ ডেইলি বহে মানে লোকেল সবজি মাৰ্কেট সো ভাবিলো অলপ লোকেল শাক চাক লৈ লওঁ কাৰণ মাক মেডিকেলৰ পৰা আহিলে যিহেতু এটা ৰিকভাৰী হ'ব লাগিব লোকেল বস্তু খাব লাগিব সো সেইকাৰণে ভাবিলো অলপ লোকেল সবজি আৰু মাছ লৈ লওঁ এফালে আমি ললো কেকিবি এইবিলাক শাক ললোঁ আৰু এতিয়া চাই আছোঁ আৰু কি পাওঁ এইফালে আমি ললোঁ ভেদাইলতা আৰু এতিয়া গৈ আছোঁ আমি মাছৰ বজাৰলৈ পাই গ'লোহি আমি মাছৰ বজাৰ এইফালে দেখিলোঁ শিঙি মাছ ভাবিলোঁ শিঙি মাছ লৈ ললোঁ আৰু এইফালে মই মাছৰ ডিম খাই খুব ভাল পাওঁ সেইকাৰণে ভাবিলোঁ মাছৰ ডিমো লৈ লওঁ অকণমান লৈ ললোঁ আৰু এইফালে আহি গ'লোঁ আমি আদা চাদা জলকীয়া চলকীয়া কিবি নিবলৈ ইয়াত মানে আমাৰ ডেইলি বহে এখন বজাৰ ডেইলি মাৰ্কেট হয় তো সেইকাৰণে ভাল আৰু চব ফ্ৰেছ শাক পাচলি ওলাই থাকে আৰু এইফালে আমি আহি গ'লোঁ বজাৰৰ পৰা ওলাই মোক কেইটামান আৰু কিবি বস্তু ল'বলৈ আছিলে সেইকাৰণে লৈ ললোঁ আৰু চেম্পু টেম্পু মিঠাতেল চিঠাতেল কিবি সেইখিনি লৈ মেলি ল'লোঁ মানে ভইচ অভাৰ কৰি দিছোঁ তাত মানে ভইচটো মানে পূৰা হুলস্থুল হৈ আছিলে যে সেইকাৰণে নকৰিলোঁ ভইচ অভাৰ দি দিছোঁ এইফালে লৈ ল'লোঁ এটা পাৰফিউম শেষ হৈছিলে মানে আৰু আহি গ'লোঁ আমি এতিয়া কিবা এটা খাবলৈ কাৰণ বজাৰ আহিলে বাৰু নোখোৱাকৈ থাকিব পাৰিনে সেইকাৰণে ভাবিলোঁ আমি কিবা এটা খাই লওঁ আৰু এইফালে ল'লোঁ আমি ৰোল আৰু চিকেন চপ মই মানে চিকেন নাখাওঁ সেইকাৰণে মই এগ চপ খালোঁ এইফালে ৰোল খাই আছে এয়া ভণ্টি আমাৰ খাই বৈ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া বেটেৰীত উঠিছোঁ এইফালে আমাৰ মেচান্দা আজি ভিডিঅ'টো ইয়াতে শেষ হৈছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'